অসমীয়া বুকুলৈ আকৌ আহিল বিহুটি এতিয়া কিন্তু আমি লিখাটো আমি কোৱাটো এডোখৰ নেজডাল থৈ গৈছে কাটি পেলালে এ বাজে পেপা গগনা জীৱন যৌৱন কপোৱা জীৱন যৌৱন কপোৱা বিহুটি অসমীয়া যাওঁতি যুগীয়া যাওঁতি যুগীয়া
এই বিহুতলীত ৰাইজৰ এষাৰ মাত দিবৰ কাৰণে আহিলে তাৰ প্ৰতি আমি সঁচাকৈ কৃতজ্ঞতা আৰু ধন্যবাদ। আৰু লগতে ৰাইজেও উদ্দেশ্যে খুব চমুকৈ শুভেচ্ছামূলক এটা বক্তব্য দিবৰ কাৰণে শ্ৰদ্ধাৰ অসীম হাজৰিকাদেৱক মাইক্ৰফোন আগবঢ়াই দিছোঁ।
Short mile. হ্যালো সাউন্ড তো যাতে অলপ বঢ়াই দিয়ে সাউন্ড অপাৰেটৰ কাৰণে এটি বিশেষ অনুৰোধ সাউন্ডটো বঢ়াবৰ কাৰণে মই বিনম্ৰ অনুৰোধ আৰু কোনটো অলপ খুলি দিব
পুৰা দিছে কিন্তু পুৰা দিছে আকৌ এবাৰ এই মোৰ গাইবা তোৰ গাইবা মাজতে ঘূৰতি আপোনালোকে হাৰি গৈছে দেই 20% হাৰিছে 20% হাৰিছে আকৌ এবাৰ চাম আপোনালোকক এতিয়া অকণমান পিছলৈ গৈছে দেই অকণমান পিছলৈ ঐ মোৰ গাইবা তোৰ গাইবা মাজতে ঘূৰতি বঢ়িয়া হাই পাৰাত বহি আছে দুজনমান এইফালে আপোনাৰ পাৰাত বহিছে তেওঁলোকে ইমান ঠাণ্ডা মনে চাই আছে অকণমান উঠিলে বোলে ভাল লাগিব হয়নে নহয় হয়নে নহয় ঐ মোৰ গাইবা তোৰ গাইবা মাজতে ঘূৰতি বঢ়িয়া এইবাৰ ফাইনেলটো চাম সকলোৱে একেলগে এটা চিঞৰ মাৰিব লাগিব হ'বনে ঐ মোৰ গাইবা তোৰ গাইবা মাজতে ঘূৰতি বেয়া দিছে কিন্তু চৰাই ঘূৰা সকলোৱে জানে মানে চৰাই ঘূৰা বাকী লৈ জোৰ এটা আছে কিন্তু আছে মোৰ গাইবা তোৰ গাইবা মাজতে ঘূৰতি বাকী লৈ
ফুলুতে ফুলিলি ৰক্ত জবা সিটোৱে কয় মোৰ হেবা ফুলুতে ফুলিলি ৰক্ত জবা সিটোৱে কয় মোৰ হেবা দুজনী মোৰ জনী 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 ফুলুতে ফুলিলি ৰক্ত জবা